এ তাড়াতাড়ি না, আমি সারিয়ালিতে যাই। আঙ্কাল যাচ্ছি। আমি বাজারে যাই, ওই আমার বজারটা ভালো হয় নাই, ওই দিন বহুত আমার লস হয়ে আছে। আজি অলপ বজারের কারণে ওলালো আর চারিআলির বজারত যাম আমি। চাৰিআলি বজাৰ বহুত দিন দেখাই নাই হ্যাঁ আছো আছো, আমি অলপ বজারত গৈছিল, আমার ও বজার ভাল হওয়া নাই, ওই কারণে আজি যাম আৰু অলপ এই মাংস লৈ ওলাইছো বজাৰলৈ। ও আহিছো দিয়ক, দেখা পাম ঠিক আছে, আৰু পিছত। যাব। ঠিক আছে দিয়ক। দাদা কিমান লাগিব মাংস? মাংস 1 কিলো দিয়া। 1 কিলো মাংস মোৰ জোখাই আছে বাৰু, এইটো লওক, 1 কিলো মাংস আছে ইয়াতে। কিমান দিব লাগিব? পইচা 250 টকা দিয়ক। খুচুৰা নাই নেকি? খুচুৰা নাই। খুচুৰা ৰ'ব, মই দি আছো। এইটো লওক। আবু অলপ এই বহা কি কবি দুখৰ কথা, বিক্ৰী বাৰ্তা নাই, দোকান বন্ধ নকৰি কি কবি? দোকান বন্ধ কৰিব লাগিব। ইয়াত ধৰিবাল বিক্ৰী বাৰ্তা নহয় হৈছে। কি কৰিছা কা দোকানত কচোন দেই, বন্ধ কৰি দিলো সেইকাৰণে। আজি দোকানত মানুহ চা না, এটাও কাষ্টমাৰ নাই। গোটেইটো নাই। ইয়াত চাই মানুহ কি এই মাংস বিক্ৰী কৰি কৰি আমাৰ বিক্ৰী নহয় কৰি দিলা। কিবা এটা ব্যৱস্থা কৰিব লাগিব। তাকেতো এটা কাম কৰো, মহল্লাৰ তাত যাই একদিন হেৰি কৰো, মহল্লা চহলা কেইটামান আমি আহি পেলাই ইয়াক দেও একদিন, চবেই মিলি পেলাই একদিন শিক্ষা দিলি, এটা শিক্ষা দিলি, আৰু পিছদিনা পাৰে দোকান নাদে। ইয়াৰ কাৰণে হ'লে আমাৰ দোকান চোকান চেজ হ'ব আৰু সমাজখন কি যাব। চবেই মাংস খাই খাই একদম আমাৰ মাংস কোনো নাখায়। একদিন যাম দেই, যাম দে, কি কৰো এই সপ্তাহটোৰ ভিতৰতে যাওঁ। হয় দেই, এই সপ্তাহটোৰ ভিতৰতে একদিন লাগিব, নহ'লে আৰু খাব নাপাওঁ, ত্ৰিশ চল্লিশ বাল পুহিব নোৱাৰি। বুঝবে নৰি সঁচা কথা এইটো। দে যৌ, কিবা এটা কৰিম যৌ। তাড়াতাড়ি না, আমি বজারে যাইবে। দোকান বন্ধ কৰি আহিলো মই, যাওঁ মল এটা যাবি বাইক
এই আলি যি আছে আলি বেপাৰী মাংস বেপাৰী তাৰ কাৰণে আমাৰ জিয়া মানে অৱস্থা নহয় দিনক দিনে বেছি হৈ যায় আছে দিনক দিনে বেছি হৈ যায় আছে তাৰ মাংস সি মাংস বিক্ৰী কৰি থাকে আমাৰ বজাৰখন সমাজখন গোটেই বজাৰ তাৰে নামত কৰি ল'ব তাৰ কাৰণে আমাৰ মাংস কোনো নিকিনে এতিয়া আমাৰ বেপাৰ নাই কথাখিনি কম বাৰু কম নহয় আজি তাক দিব লাগিব আজি শিক্ষা দিবই লাগিব আমি সেই বুলিয়ে ডিচাইড মই কৰিছো কম তাক যি ক'ব লাগে মোক গজন্দা সেইগিলা আমি একো নাজানো এতিয়া তাক শিক্ষা দিবই লাগিব তাক শিক্ষা এটা দিব লাগিব তাক শিক্ষা দিবই লাগিব মানে তাক আজি চেছ কৰি দিম মাৰি পেলাই সি এতে আমাৰ মাংসৰ বেপাৰ হেৰি কৰিছি তাক আজি আমাৰ তাক দেখুৱাই দিম তাক আজি গাহৰিৰ মাংস খুৱাম তহঁতে ফালাই দিয়া লৈছে কিন্তু গাহৰিৰ মাংস কিবা বিপদ হ'ব পাৰে নেকি গাহৰি মাংস যদি তাক খুৱাই দিম একো বিপদ নাই সি তাতে কিন্তু সিহঁতৰ ধৰ্মত নাই যে একো নাই ফালি দিয়ে তাক আমাৰ ইয়াতে সমাজখন ধ্বংস কৰি দিছে সি মাংস এই মাংস বিক্ৰী কৰি কৰি আমি তাক সেই খুৱাম আজি কি কৰে চাওঁ এতিয়া এটা কাম কৰ তহঁতে এটা আইডিয়া ল যে তাক গাড়ী এখনত তুলি বেলেগ এটা প্লেচলৈ লৈ যা তাতে তাক সোধা পোছা কৰিম নালগে চকত মাৰিম যাতে চকত কোনোবাই মাৰিম, এনেকুৱা নকৰে। যাতে চবে দেখো আৰু কোনো হিম্মত নকৰে এনেকুৱা কাম কৰিব পিছত যাৱাৰ কোনো হিম্মত নকৰে কোনে মানে তাক ফালি দেও মাৰি বলক পেলাই যাওঁ আমি। এনেকুৱা তহঁতে যে যা ময়ো যাব লাগিব নেকি বলক, বলক। বলক মাংস খা 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 মাংস খা লাইচেন্স আছে তোৰ লাইচেন্স আছে হা তোৰ লাইচেন্স আছে অথনিৰ পৰা কৈ আছিল যে তোক মই এইবিলাক বিক্ৰী কৰিব হাগিছিলো তুমি লাইচেন্স আছে না এনআরসি আছে তোর তোৰ এনআৰচি আছে কি নাম তোর এনআরসি এই মাৰে কি নাম? শুকুৰ আলী কি নাম শুকুৰ আলী চাও তোর এনআরসি ঘৰত আছে ঘৰত আছে তো তে গরু মাংস বিক্রি করবে আর হয় গাহরি মাংস খা খা গাহরি মাংস খা এই গৰু মাংস কিয় বিক্ৰী কৰিলি ইয়াত বিচনা তেল গৰু মাংস বিক্ৰী কৰিব আহিলি ইয়াত কোনে লাইচেন্স আছে লাইচেন্স কোনে দিলে লাইচেন্স বাংলাদেশী নেকি এই বাংলাদেশী নেকি এই এনআরসি আছে আজি কি সদায় গম নাপায় হেল্ল' ভিউয়ার্স হেল্ল' ভিউয়াৰ্ছ মানে এই ভিডিঅ'টোৰ দ্বাৰা যে আমাৰ অসমৰ এখন ঠাইত মানে এই ঘটনাটো ঘটি গৈছে এইটো ক'বলৈ ওলাইছো যে সমাজত ধৰ্মক লৈ মানে ৰাজনীতি কৰিব নালাগে বা ধৰ্মৰ বিভেদ আনিব নালাগে কিছুমান বিশেষ দলে তাৰমানে ধৰ্মৰ ৰাজনীতিটো কৰি আছে কিন্তু এনেকুৱা ধৰণৰ আমাৰ অসমখনক শংকৰাজানৰ দেশ বুলি কোৱা হয় ইয়াত এনেকুৱা ধৰণৰ মানে ৰাজনীতিবোৰ কৰিব নালাগে মানুহ হিন্দু বা মুছলিম বা খ্ৰীষ্টান হোৱাৰ আগত মানুহৰ প্ৰধান ধৰ্মটো হ'ল মানৱতা সেইবাবে মানুহে নিজক মানে মানৱতা ধৰ্মটো সদায় পালন কৰিব লাগে হিন্দু বা মুছলিম বা এনেকুৱা ধৰণৰ যিবিলাক ধৰ্ম আছে সেইবিলাক ধৰ্ম যদি আমাৰ হিংসাটোৱে শিকায় মানে সেনেকুৱা ধৰ্মটো মই বা আমাৰ ৰঙিয়া ক্ৰিয়েশ্যনৰ চেনেলৰ মানে ফালৰ পৰা ক'ব সেনেকুৱা ধৰ্ম মানে থকাতকৈ নথকাই ভাল প্ৰথম ধৰ্মটো মানৱতা ধৰ্ম মানে মানৱতা ধৰ্মটো সদায় পালন কৰিব লাগে আমি ইজনে সিজনৰ প্ৰতি এটা বিশ্বাস ৰাখিব লাগে এটা মৰম ৰাখিব লাগে তেতিয়াহে এটা মিলা প্ৰীতি গঢ়ি তুলিব পাৰি সমাজত আৰু ভাতৃত্ববোধটো যেন সদায় জীয়াই থাকে সেইটো কামনা কৰিছোঁ আমি এতিয়া শংকৰজনৰ দেশত আছো মানে ইয়াত আমাৰ ধৰ্মটো এনেকুৱা নহয় যে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক মাৰিব নিশিকায় আমাৰ ইয়াতে গতিকে ইয়াত আমাৰ অসমত গৰু মাংস বিক্ৰী কৰিবটো মানে গৰু মাংস বেন কৰা নাই গতিকে গৰু মাংস কোনোবাই বিক্ৰী কৰিব পাৰে আমাৰ কি বোলে যিকোনো ব্যক্তি সৰু নহয় যিকোনো ব্যক্তি কৰি মানুহ খাব পাৰে গৰু মাংস কিয় আমাৰ ইয়াত এইটো ধৰ্মৰ কাৰণে এইটো যিটো ঘটনা ঘটি গ'ল বিশ্বনাথ চাৰিআলিত তাতে মানে তো মানে আমি ৰঙিয়া ক্ৰিয়েশ্যনৰ ফালৰ পৰা মানে উগ্ৰ গৰিহণা দিছো তীব্ৰ ভাষাৰে গঢ়ি আৰু এই ঘটনাটো তাৰমানে আমাৰ গোটেই যিখন অসম যিখনক মানে শংকৰাজানৰ দেশ বুলি কয় সেই অসমখনক ভাৰত লজ্জানিত কৰিছে, একদম লজ্জানিত কৰিছে আমাৰ লজ্জানত কৰিছে মানে আমাৰ অসমখনক
মানে সেইকাৰণে আমাৰ ৰঙিয়া ক্ৰিয়েশ্যন বা আমাৰ যিসকল অনুৰাগী বা সকলোৱে আমি এই ঘটনাক তীব্ৰ ভাষাৰে তাৰমানে গৰিহণা দিছোঁ। আমি জাষ্ট এটা দেখাইছোঁ এনেকুৱা ঘটনা হ'ব নালাগে বুলি, কোনো যাতে এইটো মানে বেলেগ ফালে লৈ নাযায়। মানে আমি কোনো ধৰ্মক বা কোনো ব্যক্তিক মানে বিশেষভাৱে আমি আক্ৰমণ কৰিব খোজা নাই বা কোনো ধৰ্মক আমি বিশেষভাৱে যে আঘাত কৰা নাই এইটো ধৰ্ম বেয়া, কিন্তু জাষ্ট এটা মানে দেখুৱাই দিছোঁ যে এনেকুৱা কামবিলাক মানে কৰিব নালাগে। আৰু অনাগত ভৱিষ্যতে আমি আশা কৰোঁ যাতে এনেকুৱা ধৰণৰ আমাৰ এই সোণৰ অসমখনত বা যিখন অসম আমাৰ ডাঙৰ ডাঙৰ ব্যক্তিবিলাকে গঢ়ি থৈ গৈছে, সেই অসমখনত যাতে এনে ধৰ্মৰ ভাগেৰে বা ভাষাৰ ভাগেৰে তাৰমানে অসমখনত যাতে টুকুৰা নকৰে, সেয়ে আমাৰ সকলো অসমবাসী তথা সকলো ৰাইজৰ আগত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সদশেষত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ৰঙিয়া ক্ৰিয়েশ্যন চেনেলটো এইখিনি থকা চিম্বলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে কৰি দিয়ক। ধন্যবাদ।